কলাইগাঁৱত যিটো আছে তেওঁলোকেও আমাৰ ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ নিচিনাই এইখিনিয়ে আমি পাতত ল'ম তাতকৈ যদি আমি অধিক নলওঁ কাৰণ এতিয়াও কি ক'ম মানে বহুত ভাল লাগিছে যে কিছুমান মানুহে টকাৰ অভাৱত আৰু কিছুমান মানুহে ৰক্তৰ অভাৱত মৃত্যুবৰণ কৰে। কিছুমানৰ টকা থাকিলে ৰক্ত নাপায় নহয় বাৰু। গতিকে আমি ইয়াত টকাৰ সমস্যাটো বাদ দি পেলাই ৰক্তৰ সমস্যাটোৰ কথা চিন্তা কৰিছোঁ। কাৰণ এজন মানুহ জীয়াই থাকিবলৈ হ'লে ৰক্তৰ প্ৰয়োজন আৰু এনেকুৱা আকস্মিকভাৱে কিছুমান ঘটনা ঘটি যায় য'ত ৰক্তৰ আকস্মিকভাৱে প্ৰয়োজন হয় কিন্তু ৰক্ত পাবলৈ নাইকিয়া, টকা থাকিলে ৰক্ত নাপায়। গতিকে ৰক্তৰ অভাৱত মানুহৰ মৃত্যু হোৱাটো স্বাভাৱিক। সেই মৃত্যুক আমি জয় কৰিবৰ কাৰণে ৰক্তদান কৰিব লাগিব। এতিয়া সৰ্বত্ৰ এই কথাটো বিদিত যে ৰক্ত অবিহনে মানুহ জীয়াই নাথাকে আৰু ৰক্ত দান কৰিলে এগৰাকী মানুহ জীয়াই থাকিব পাৰে। গতিকে আমি ৰক্তদান শিবিৰ এটা ইয়াত অনুষ্ঠিত কৰিলোঁ। ৰক্তদানৰ জৰিয়তে যিসকলে ৰক্তৰ অভাৱত মৃত্যুৰ বাবে তিল তিলকৈ আগুৱাই গৈ থাকে তেওঁক আমি ৰক্তদান কৰি জীয়াই তুলিব পাৰিম এনেকুৱা এটা বাণী লৈ আমি এই অঞ্চলত ৰক্তদান শিবিৰ এটা বা ৰক্তদান উৎসৱ এটা আজি সমাপন কৰিলোঁ। বহুত মানুহৰ সঁহাৰি আমি পালোঁ। প্ৰায় 60জনমান ব্যক্তিয়ে ৰক্তদান কৰিবলৈ ওলাই আহিছিল। তাৰ ভিতৰত চিকিৎসকৰ যিখিনি নিয়ম থাকে নিয়মতান্ত্ৰিকভাৱে তেখেতসকলে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত 33গৰাকী ব্যক্তিৰ পৰা ৰক্ত সংগ্ৰহ কৰিলে। 33গৰাকী মহানুভৱ ব্যক্তিয়ে আজি ৰক্তদান কৰিলে, এই অঞ্চলটোক ধন্য কৰিলে। তেওঁলোকে মানৱ সমাজখনক উন্নতিৰ পথেৰে মানৱ সমাজখনক আগুৱাই নিয়াৰ বাবে ত্যাগ স্বীকাৰ কৰিলে। সেইটো কাৰণে আমি খুবেই আজি আনন্দিত হৈছোঁ, ভাল লাগিছে। আৰু এই ৰক্তদান ব্যৱস্থাটো বহুত সমাজত আজিৰ তাৰিখতো ভয় কৰে মানুহে ৰক্তদান কৰিবলৈ, কিন্তু আজি ইয়াত যিসকলে ৰক্তদান কৰিলে তাকে দেখি আমাৰ গাঁও অঞ্চলৰ বহুত মানুহে সাহস পালে, ৰক্তদান কৰিবলৈ ওলাই আহিলে। বহুতে মানে তেজটো পৰীক্ষা কৰিবলৈও ভয় কৰিছিলে, কিন্তু আজি ৰক্ত দিবলৈ মানুহখিনি আগবাঢ়ি আহিল। বহুত ভালেই লাগিছে, এটা ভাল অনুষ্ঠান আজি সমাপন হৈছে। এই ক্ষেত্ৰত দৰং জিলাৰ ৰেড ক্ৰছ ছ'চাইটিৰ যিসকল সন্মানীয় বিষয়ববীয়া আহিলে তেখেতসকলক আমি অশেষ ধন্যবাদ জনালোঁ। তাৰোপৰি আমাৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা ৰক্ত বেংকৰ ব্লাড বেংকৰ যিগৰাকী সন্মানীয় দায়িত্বত থকা চিকিৎসক দাউদ আলী ডাঙৰীয়া তেখেতো আহিলে, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এই কাৰ্যসূচীত অংশ ল'লে বা ৰক্তদান কৰিলে তেখেতসকললৈকো ধন্যবাদ জনাইছোঁ। বহুতেই ভাল লাগিলে। শেষত আমাৰ কাৰ্যসূচীটোৰ অন্তিম পৰ্যায়ত আমাৰ কলাইগাঁও চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া মহোদয়াগৰাকীও আহি উপস্থিত হ'ল। গতিকে আমি সকলো ফালৰ পৰাই আনন্দিত হ'লোঁ। আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে বুলি ভাবিছোঁ। শেষ মুহূৰ্তত প্ৰচাৰৰ দায়িত্ব লৈ আপোনালোকো আগবাঢ়ি আহিলে, আপোনালোকৰ মহানুভৱতাখিনিকো আমি স্বীকাৰ কৰিছোঁ। খুবেই ভাল লাগিলে। আপুনিও আহি পেলাই আমাৰ এই বাৰ্তাটো বিয়পাই দিব, তাৰ কাৰণে আপোনালোকৰ সংবাদ কৰ্মী হিচাপে আপোনাকো আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ এই কাৰ্যসূচীটো মানুহে দেখি আমাৰ গ্ৰামাঞ্চলৰ যিসকলে ভয়ভীত কৰি থকা ৰক্তদান কৰিবলৈ পিছ পৰি থকা ব্যক্তি আছে তেওঁলোকো আগবাঢ়ি আহিব। আৰু দীঘলীয়া নকৰোঁ, ভাল লাগিল। ইয়াত সহযোগ হিচাপে যিটো ৰেড ক্ৰছ ছ'চাইটিৰ মূল উদ্যোগ তেখেতসকলৰ লগত আমাৰ কলাইগাঁৱৰ এটি পুৰণি আৰু অগ্ৰণী এটা ন্যাস দুৰ্গতসকলৰ কল্যাণৰ অৰ্থে আগবাঢ়ি অহা কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ সমষ্টি দুৰ্গত কল্যাণ ন্যাস। এই দুৰ্গত কল্যাণ ন্যাসে এই অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে আৰু লগে লগে এই উদমাৰী গাঁৱৰ এটা অগ্ৰণী সংস্থা উদমাৰী যুৱ সংঘ, এই যুৱ সংঘৰ যুৱকসকলেও বিশেষভাৱে সহযোগিতা আগবঢ়ালে। তেওঁলোকে আজি ৩-৪ দিনৰ পৰা অশেষ কষ্ট কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত বিশেষভাৱে মনোনিৱেশ কৰিলে। গোটেই দুৰ্গত কল্যাণ ন্যাসৰ সদস্যসকল, উদমাৰী যুৱ সংঘৰ সদস্যসকল আৰু যিসকল মহান ৰক্তদাতা, তাৰোপৰি এই অনুষ্ঠানটোৰ ক্ষেত্ৰত কিছুমান ব্যক্তিয়ে মহানুভৱতাৰে আৰ্থিক সাহায্য আগবঢ়ালে, বহুতে গামোচাও আগবঢ়ালে, বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিলে। সকলোলৈকে আমি অশেষ ধন্যবাদ জনাইছোঁ। আহি থকা দিনবোৰত জিলা সমিতি উদ্যোগত আৰু দুৰ্গত ন্যাসৰ সহযোগত কলাইগাঁও উদীয়মান যুৱক সংঘৰ সহযোগত
ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ তৰফৰ পৰা আমি উদমাৰীত আজি প্ৰাথমিক বিদ্যালয়ত আমি ব্লাড ডোনেশ্যন শিবিৰ বা উৎসৱ এটা আয়োজন কৰিছিলোঁ। আমাৰ উদ্দেশ্য এইটোৱে যে নৱপ্ৰজন্ম যাতে তেজটো ডোনেট কৰিব পাৰে আনৰ কাৰণে, সেইটো উদ্দেশ্য আগত ৰাখি আৰু ৰক্ত ভঁৰাল যাতে সদায় টনকিয়াল হৈ থাকে সেইটো উদ্দেশ্য আগত ৰাখি আচলতে আমাৰ এই উৎসৱটি আজি পালন কৰা হৈছে। ইতিমধ্যে আমাৰ এই অনুষ্ঠানত আজি প্ৰায় 60-70জনমান মানুহে ডোনেট কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও তেওঁলোক কোৱালিফাইড হোৱা নাই। 33গৰাকী ব্যক্তিয়ে আমাৰ এই প্ৰকৃতাৰ্থত আচলতে তেজ দিব পৰালৈ সক্ষম হৈছে। কি ক'ব যিহেতু ৰক্তদানৰ জনসাধাৰণক কি আহ্বান জনাব? যে আমি চাওক, এই ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি দৰং জিলা সমিতিৰ তৰফৰ পৰা আমি এটাই আহ্বান জনাম যে ৰক্তদান দিয়ক। এজন ব্যক্তিয়ে ৰক্তদান দিলেহে, তেজ দান কৰিলেহে অন্য এজন ব্যক্তিৰ জীৱন বাচিব পাৰে। গতিকে সেই আহ্বানটো আমি জনাম যাতে ভৱিষ্যতে জীৱনত আমাৰ উদীয়মান যুৱকসকলে এই ধাৰণাটো যাতে আমাৰ মনত ৰাখে, তেওঁ নিজৰ স্বাস্থ্যটো যাতে অটুট ৰাখিবৰ কাৰণে, স্বাস্থ্যটো সুস্থ সবল কৰি ৰাখিবৰ কাৰণে তেজ তেওঁলোকে ডোনেট কৰক আৰু ৰক্তৰ ভঁৰাল টনকিয়াল কৰক, নিজক সুস্থ কৰি ৰাখক।